নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে আমাৰ এই আসাম এডুকেশ্যন নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি সকলোলৈ আগবঢ়াই দিছোঁ আমাৰ এটা নতুন ভিডিঅ' যিটো ভিডিঅ'ত আমি ইংৰাজী ছাবজেক্টৰ ইডিয়মছ এণ্ড ফ্ৰেজেছৰ ওপৰত আলোচনা কৰিম। আপোনালোক সকলোৱে জানেই যে যিমানবিলাক ভাৰতত পৰীক্ষা হয় অসম চৰকাৰে হওক বা ভাৰত চৰকাৰৰে হওক সকলোবিলাক পৰীক্ষাতে ইংৰাজী ছাবজেক্টটো বাধ্যতামূলক বুলিয়ে ক'ব পাৰি। সকলোবিলাক পৰীক্ষাতে ইংৰাজী ছাবজেক্টৰ ওপৰত প্ৰশ্ন আহেই। গতিকে সেই যিখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে তেনেকুৱা প্ৰশ্নৰ যুগুতাই আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ আজিৰ এই ভিডিঅ'টোত। এইটো ভিডিঅ' আমাৰ এই ইংৰাজী ছিৰিজৰ তৃতীয়টো ভিডিঅ'। টু হোল্ড অভাৰ দ্য কোলছ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু পুট হেণ্ড ইন ৰং টাস্ক। অপশ্যন বি, টু থ্ৰ' ইন টু দ্য ফায়াৰ। অপশ্যন চি, টু পুট টু টাস্ক। আৰু অপশ্যন ডি, টু চে দ্য ৰং ৱৰ্ডছ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, টু পুট টু টাস্ক। টু পুট দ্য কাৰ্ট বিফৰ দ্য হৰ্চ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু অফাৰ অ পাৰ্চন হোৱাট হি কেন নট ইট। অপশ্যন বি, টু ফ'ৰ্চ অ পাৰ্চন টু ডু ছামথিং। অপশ্যন চি, টু ৰেইজ অবষ্টেকলছ। আৰু অপশ্যন ডি, টু ৰিভাৰ্ছ দ্য নেচাৰেল অৰ্ডাৰ অফ থিংছ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, টু ৰিভাৰ্ছ দ্য নেচাৰেল অৰ্ডাৰ অফ থিংছ। টু একচেপ্ট দ্য গণ্টলেট, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু একচেপ্ট ডিফিট। অপশ্যন বি, টু একচেপ্ট অ চেলেঞ্জ। অপশ্যন চি, টু ছাফাৰ হিউমিলিয়েশ্যন। আৰু অপশ্যন ডি, টু একচেপ্ট এন অনাৰ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি, টু একচেপ্ট অ চেলেঞ্জ। টু গিভ কাৰেঞ্চি, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু বেষ্ট ইম্পৰ্টেঞ্চ। অপশ্যন বি, টু মিছ ইণ্টাৰপ্ৰিট। অপশ্যন চি, টু মেক পাব্লিকলি ন'ন। আৰু অপশ্যন ডি, টু অৰিজিনেট। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, টু মেক পাব্লিকলি ন'ন। ফ্ৰেণ্ডছ লিভ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, লং এবচেঞ্চ। অপশ্যন বি, লিভ অন দ্য প্ৰিটেক্সট অফ ইলনেছ। অপশ্যন চি, কেজুৱেল লিভ। আৰু অপশ্যন ডি, এবচেঞ্চ উইদাউট পাৰ্মিশ্যন। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, এবচেঞ্চ উইদাউট পাৰ্মিশ্যন। কেচেলছ ইন দ্য এয়াৰ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, ৰোমেণ্টিক ডিজাইন। অপশ্যন বি, আইডিয়েল প্ৰজেক্টছ। অপশ্যন চি, ফেঞ্চিফুল চিমছ। আৰু অপশ্যন ডি, ভিজনেৰী প্ৰজেক্টছ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, ভিজনেৰী প্ৰজেক্টছ। টু হেভ ব্ৰাছ উইথ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু ষ্টাৰ্ট পেইণ্টিং। অপশ্যন বি, টু হেভ গুড এণ্ড প্লিজিং টাৰ্মছ। অপশ্যন চি, টু বি ইমপ্ৰেছড। অপশ্যন ডি, টু হেভ এ স্লাইট এনকাউণ্টাৰ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, টু হেভ এ স্লাইট এনকাউণ্টাৰ। টু লুজ ফেচ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু লুক এংগ্ৰি। অপশ্যন বি, টু বি হেল্পলেছ। অপশ্যন চি, টু বি হিউমিলিয়েটেড। আৰু অপশ্যন ডি, টু লুক ভেকেণ্ট। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, টু বি হিউমিলিয়েটেড। টু পুল ওৱান চক্স আপ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু প্ৰিপেয়াৰ। অপশ্যন বি, টু ট্ৰাই হাৰ্ড। অপশ্যন চি, টু গেট ৰেডি। আৰু অপশ্যন ডি, টু ডিপাৰ্ট। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, টু ট্ৰাই হাৰ্ড। টু বাইট ওৱান লিপছ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু বি এংগ্ৰি। অপশ্যন বি, টু ফিল চৰি। অপশ্যন চি, টু হেভ ডাউট। আৰু অপশ্যন ডি, টু লাফ এট আদাৰ্ছ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ, টু বি এংগ্ৰি। উইদিন এন এজ অফ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, উইদিন ওৱান ৰিচ। অপশ্যন বি, ভেৰি নিয়াৰ। অপশ্যন চি, উইদিন দ্য হিটিং ৰেঞ্জ। আৰু অপশ্যন ডি, নেৰ'লি। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, নেৰ'লি। টু ব্ল' হট এণ্ড ক'ল্ড, ইয়াৰ অপশ্যন কি হ'ব পাৰে বা ইয়াৰ শুদ্ধ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, চেঞ্জিং ৱেডাৰ। অপশ্যন বি, টু বি আনট্ৰাষ্টৱৰ্ডি। অপশ্যন চি, টু বি ইনকনজিষ্টেণ্ট। আৰু অপশ্যন ডি, টু বি ৰিচ এণ্ড পুৰ ফ্ৰিকুৱেণ্টলি। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, টু বি ইনকনজিষ্টেণ্ট। টু ছেট দ্য পিপুল বাই এয়াৰ্ছ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু বক্স দ্য পিপুল। অপশ্যন বি, টু ইনচাল্ট এণ্ড ডিছগ্ৰেজ দ্য পিপুল। অপশ্যন চি, টু পানিছ হেভিলি। অপশ্যন ডি, টু এক্সাইট পিপুল টু এ কোৱাৰেল। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, টু এক্সাইট পিপুল টু এ কোৱাৰেল। ফেয়াৰ ইন দ্য মাউথ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, বিটেন বাই এ স্নেক। অপশ্যন বি, টু ৰিভিল দ্য চিক্ৰেট। অপশ্যন চি, টু বি ফিউৰিয়াছ। আৰু অপশ্যন ডি, টু বি ইন দ্য এক্সট্ৰিম হেট্ৰেড। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, টু বি ইন দ্য এক্সট্ৰিম হেট্ৰেড। টু টেক আমব্ৰেজ, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ, টু ফিল ডিপ্ৰেছড। অপশ্যন বি, টু বি অফেণ্ডেড। অপশ্যন চি, টু বি ছেটিছফাইড। আৰু অপশ্যন ডি, টু বি প্লিজড। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, টু বি অফেণ্ডেড।
something up one sleeve ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন এ অ গ্ৰেণ্ড আইডিয়া অপশ্যন বি অ সিক্ৰেট প্লেন অপশ্যন চি প্ৰফিটেবল প্লেন আৰু অপশ্যন ডি সামথিং ইম্পৰ্টেণ্ট অপশ্যন বি এইটো হৈছে ইয়াৰ শুদ্ধ অপশ্যন অপশ্যন এ অ সিক্ৰেট প্লেন এডাম আল্ক ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন এ গ্ৰেচ অপশ্যন বি ৱাটাৰ অপশ্যন চি প্লিজাৰ আৰু অপশ্যন ডি ৱাইন ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ৱাটাৰ to draw the long bow ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন এ to overestimate oneself option B to put up high demands option C to demand a very high price option D to make an exaggerated statement আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন D to make an exaggerated statement to hit the jackpot ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন A to gamble option B to make money unexpectedly option C to inherit money আৰু option D to become bankrupt ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি টু মেক মানি আনএক্সপেক্টেডলি টল অৰ্ডাৰ ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন এ চিম্পল অপশ্যন বি ডিফিকাল্ট অপশ্যন চি কাষ্টমাৰী আৰু অপশ্যন ডি টু মাছ আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি টু মাছ টু ড্ৰিংক লাইক এ ফিছ ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন এ টু ড্ৰিংক লিটল অপশ্যন বি টু ড্ৰিংক আলোন অপশ্যন চি টু বি এ ড্ৰাংকাৰ্ড আৰু অপশ্যন ডি টু drink in the company of others আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি to be a drunkard to give a false coloring ইয়াৰ অৰ্থ কি হ'ব পাৰে to misrepresent option B to submit the false report option C to be dishonest আৰু option D to conceal the facts আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন A to misrepresent or red letter day ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন এ an important day option B an auspicious day option C or dangerous day আৰু option D an unimportant day আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন A an important day where somebody pitch ইয়াৰ অৰ্থ কি হ'ব পাৰে অপশ্যন এ upset one plan option B reprimand him option C check him আৰু option D work him up আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন A upset one plan to be up and doing ইয়াৰ অৰ্থ কি ধৰণৰ হ'ব পাৰে অপশ্যন এ to recover from illness option B to be actively engaged option C to progress satisfactorily আৰু option D to be expressive and explicit আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন B to be actively engaged বন্ধুসকল আমাৰ এই ভিডিঅ' আজি ইমানতে শেষ হ'ল আপোনালোকে যদি এই ভিডিঅ'ৰ সিৰিজটো ভাল পাইছে যেহেতু ইংলিছ সাবজেক্টৰ বহুত ইম্পৰ্টেন্ট অসমীয়া মাধ্যমৰ বহুতখিনি ল'ৰা ছোৱালী এনেকুৱা নিচিনা সৰু সুৰা প্ৰশ্নবিলাক থাকি যায় গতিকে আমি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ যোগদাই আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ আপোনালোকে কি ধৰণে অনুভৱ কৰিছে সেইখিনি আমাৰ কমেণ্টত জনাব আৰু যদি কিবা আমাৰ ভুল হৈছে যদি কিবা আপোনালোকৰ জনাবলগীয়া আছে ক'বলগীয়া আছে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ